বেক টু দেৱজিৎ যোগী ব্লগ। তো আজি ওলাইছোঁ পিকনিক খাবলৈ বগামাটি। তো পূৰা খৰি চৰি লৈ লৈছোঁ, লগত আমাৰ পিয়াক্ষী গগৈ বাই আছে আৰু পলাশ হাই। তো আছে আৰু বহুত, চবকে ইণ্ট্ৰডাকশ্যন কৰাই আছোঁ। এয়া মাধৱ পূৰা কালা হৈ আছে আৰু এয়া ফটোশ্বুট আৰম্ভণি হৈ আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰ্নিং আমি ওলালোঁ। তো আহি আমি ধিদীপ মুখিবোৰ আৰু পুলকেশ প্ৰদীপ গোটেইখিনিকে লগ পালোঁ। একেলগে যাম হা, বগামাটি সেইটো লয়। তো যাত্ৰাটো আৰম্ভ হ'ল নে কি কয়? বলক ডাইৰেক্ট বগামাটি লগ পাম বলক। আৰু এতিয়া অলপ চাহ খাই আছোঁ, মানে 4টা বজাতে আহাতো। তো চাহটো খাই লওঁ চবে মিলি কেনে ইয়াতে। তো গৈ আছোঁ, এতিয়া পোৱা নাই, অলপ দূৰ আছে। গুৱাহাটী পালোঁ এতিয়া। 20 টকা কিলো কিমান? আহি আমি বাইহাটা চাৰিআলি পালোঁ আৰু ইয়াতে অলপ ভোট জলকীয়া ল'লোঁ। ভোট জলকীয়া পাই পালোঁ। এতিয়া আমি ত্ৰিদীপৰ ঘৰত আহি ব্ৰেকফাষ্ট কৰি আছোঁ। পুৰি চুৰি ধুনীয়াকৈ বনাই ৰেডি কৰি ৰাখিছে, আমি এতিয়া খাই আছোঁ। খাই লৈ মই ওলাই দিম। এতিয়াৰ পৰা আৰু 1 ঘণ্টা ৰাস্তা আছে, চাই লওক। এখন দিয়ক। মোক এটা দিওঁ, এটা নাই মই ইমান নাখাওঁ। এই মাংসখিনি খাব লাগিব। আৰু বৰ্তমান আমি বুবুল আৰু নৱদ্বীপক লগ পালোঁ। তো বেছি দূৰ নাই, অলপ দূৰ আছে। কিমান দূৰমান আছে? 8 কিলোমিটাৰ। বলক তালৈকে গৈ আছোঁ এতিয়া। এয়া বগামাটি পিকনিক স্পট। 2 কিলোমিটাৰ। বন্ধুসকল, এয়া ফাইনেলি আমি বগামাটি পাই গ'লোঁ। এটা কেইটকা এণ্ট্ৰি ফিজ? কোনটো? এইখন বাইকখন 50 টকা লয়। বাইকো 50 টকা আৰু এইখন 150 লয়। বাছখন 400 টকা। পাৰ্কিঙৰ কাৰণে নে কি? অঁ, পাৰ্কিঙৰ কাৰণে এণ্ট্ৰি গেট পাছ চলিব। গেট পাছ। তো বন্ধুসকল, আমি ফাইনেলি বগামাটি আহি পালোঁ আৰু এতিয়া বস্তুবিলাক আমি নমাৰ যা কৰিব লাগিল। তো ফাইনেলি গাইজ, এয়া বস্তুবিলাক আমি লৈ যাই আছোঁ। এয়া বাঁহৰ চুঙাত আমাৰ গাহৰি পোৰা হ'ব, গাহৰি পোৰা। যিমানখিনি দৰকাৰ প্ৰায় সকলোবোৰ বস্তু আমি লৈ আহিছোঁ একেলগে। এয়া বাঁহৰ খৰি। তো এয়া চাওক, এয়া হ'ল বাথৌ মন্দিৰ। ঠিক এইটো বুজা মানে আগৰ আমাৰ মানুহগিলা জংঘলে পংগলে আছিল না। জংঘলে পংগলে থাকোঁতে এই আগৰ জংঘলবোৰ থকাটো কাৰণে এতিয়া বনাই পেলাই ঢুকাইছে আৰু এইটো। বাথৌ মানে শিৱ মন্দিৰ না? অঁ, মানে শিৱ আৰু বাথৌ একেটা হয় না বেলেগ? একেই ন? কোৱা ষ্টেটাছখিনি কৈ দিয়া, বুবুল ষ্টেটাছখিনি কৈ দিয়া। এনজয়। কি নাই? কি নাই? দালি নাই, খানা খানা এয়া এটা নমুনা। এইফালে দুটা দেখাই দি। নাই, মই গম নাপাওঁ আচলতে, এইফালে জনোৱা দুটা। নাই। মেইন এখেত। এইফালে দুটা, নামটো কৈ দিয়া। এইফালে দুটা। এতিয়া বাকী খাইছা কণী আৰু বাকী কৈ তো এতিয়া আমি পূৰা গাহৰি ধুব গৈ আছোঁ। ইয়াতে গাহৰি আছে আৰু ইয়াতে গাহৰি ধুব গৈ আছোঁ আৰু ইয়াতে ব'টিঙো চলি আছে আৰু বগামাটিৰ আপোনাৰ দৃশ্যসমূহ আমি আপোনালোকক দেখাবলৈ গৈ আছোঁ। নদীত পূৰা গাহৰি ধুম আৰু ভিডিঅ' বনাম। তাৰে পিছত আপোনাৰ এইবিলাক চুঙাত পুৰিম আৰু ষ্টিকত লৈ পেলাই পূৰা ষ্টিকেদি পুৰিম। আৰু চাওক, এয়া বগামাটিৰ কি ধুনীয়া দৃশ্য। আৰু বগামাটিৰ এই পানী, নদীটো দেখিছে, পানীবিলাক ইমান চাফা। আৰু ইয়াতে হয় ভটিং, আপোনালোকে আহি ইয়াতে ভটিং কৰিব পাৰে। তো চাওক আপোনালোকে, আৰু ইমান সুন্দৰ এটা ঠাই আপোনালোকে নিশ্চয় দেখিছে আৰু আপোনালোকে আহিব ইয়াতে। আৰু চাওক পাহাৰখন, আৰু ইয়াৰে পূৰা চব পাহাৰ ভৰ্তি হৈ আছে, চব চাৰিওফালে পূৰা পাহাৰ। এফালৰ বাদ দি আপোনাৰ বাকী চব পাহাৰ।
আৰু পানীবিলাক চাওক আপোনালোকে পূৰা আপোনাৰ চব দেখিবলৈ পোৱা যায় আৰু এয়া হ'ল গাহৰি গাহৰি কি কৰিব গাহৰি আজি এয়া গাহৰি পুৰা গাহৰি আৰু চুঙা গাহৰি আজি দুইটাই হ'ব বগামাটিত আহি পিকনিক খাবলৈ আহিলে গাহৰি নাখালেতো পিকনিক নহ'ব ন গতিকে চাই থাকক মজা হ'ব মাংস উঠি গৈছে ঠিক বনাইছে গাহৰি পুৰিবৰ কাৰণে বাঁহ কাটি আছে যেনি যাওঁ সেনিয়ে ধোৱা গোটেই মানুহখিনিয়ে গা ধোৱা নাই যে সেইকাৰণে গাহৰি পূৰা হ'ব ইয়াতে বেছি হৈ গ'ল পাতটো ডাঙৰ হৈ গ'ল কোমলীয়া পাত লাগিছিল নহয় কোমলীয়া পাত লাগিছিল তো বন্ধুসকল এয়া আমি গাহৰি পুৰিব লগাইছোঁ আৰু গাহৰি চুঙাত দিছোঁ আৰু লগতে এয়া ষ্টেকত দিছোঁ গোটেইখিনি হ'ব একেলগে তলটো যোগাৰ কৰি পেলাই পুতি দিলা নেকি নাই ষ্টিক পুতি দিলে নহ'ব তো প্ৰথমবাৰ কৰিছোঁ কেনেকুৱা হৈছে আপোনালোকে জনাব হৈছেনে নাই সেইটোও জনাব কমেণ্টত জনাই দিব আপোনালোকে ৰ'বা এইটো বেলেগকৈ দিব লাগিব গাহৰি পূৰা ভাল হৈছে না অলপ পিঁয়াজ আৰু জলকীয়া দি খালে বেছি ভাল লাগিব একচুৱেলি ইয়াতে সানি দিয়া হৈছে ষ্টিকটো শেষে কৰি পেলালে ছাৰ ভাল তো আপুনি টেষ্ট কৰক অলপ নিদিয়াকৈ খাই আছে বে আজি হোৱা নাই হৈ যাব গাহৰি আমাৰ হৈ গ'ল আপোনালোকে দেখা পাইছে কেনেকুৱা হৈছে আৰু এতিয়া আমি খাবলৈ ওলাইছোঁ একদম ধুনীয়া হৈছে আপোনালোকে নিজে বনাই পেলাই খাই চাব মজা একদম মজা আৰু এয়া আমাৰ হেড কুক মৰমৰ পুলক দা ছাগলী বনাইছে পুলক দা কেনেকুৱা কি মাংস আছে আজি ব্ৰইলাৰ আছে হা ছাগলী গাহৰি তো খানা পুলক দে বনালে আমাৰ পূৰা হাই ফাই টেষ্ট হয় আজি কেনেকুৱা হয় বাৰু গম পাম খোৱাৰ সময়ত আপোনালোকক কৈ দিম কেনেকুৱা হয় ছাগলী মাংস পূৰা বনাই আছোঁ আৰু বন্ধুসকল বৰ্তমান আমি পাহাৰৰ ওপৰত গৈ আছোঁ আৰু পাহাৰৰ ওপৰত আছে এটা বুদ্ধিষ্ট টেম্পল তো তালৈকে গৈ আছোঁ বৰ্তমান তো বন্ধুসকল এয়া চাওক আপোনালোকে বগামাটিৰ মনোমোহা প্ৰাকৃতিক দৃশ্য আৰু এইফালে আছে বুদ্ধিষ্ট টেম্পল আৰু এয়া বুদ্ধিষ্ট টেম্পলৰ আমি চবেই পূৰা বহি আছোঁ অলপ हम पुराना यार मिल गया निकुंज আৰু বন্ধুসকল চাওক কি ধুনীয়া সুন্দৰ পৰিৱেশ আৰু নদীটো চাওক আপোনালোকে আৰু সেইফালে আছে ভূটান আৰু এইফালে হ'ল অসম বাক্সা জিলা আৰু বন্ধুসকল দেখিছে কি ধুনীয়া এটা সুন্দৰ দৃশ্য তো এতিয়া ভাবিছোঁ অলপ গা ধুবলৈ যাম এই ঠাইবিলাকত আৰু মানুহ পূৰা ভৰ্তি হৈ আছে আপোনালোকে চাওক বহুত মানুহ আহিছে আৰু বৰ্তমান আমি গৈ আছোঁ গা ধুবৰ কাৰণে আৰু এই নদীত গৈ পেলাই আমি গা ধুম নাও চলাই আছে মানুহবিলাকে আৰু ইয়াত চবে গা ধুই আছে তো আমিও যাম গা ধুবৰ কাৰণে আৰু বন্ধুসকল জেগাটো কেনেকুৱা লাগিছে আপোনালোকে জনাব চাওক কি সুন্দৰ জেগা বন্ধুসকল একদম মজা লাগিছে ইয়াত আহি পূৰা গা ধুই কি মজা তো আপোনালোকে আহিব ইয়াতে পূৰা গা ধুব
ঠাণ্ডা বতৰ আহি আছে যদিও ঠাণ্ডা যদিও মানে গান ধুৱাতে নোৱাৰিলোঁ আমি। এতিয়া আমি ভাত খাব ওলাইছোঁ। এতিয়াহে ভাত খাব লৈছোঁ দেই। এই 5টা বাজিল, এতিয়া পিকনিক স্পট বন্ধ হ'ব। এতিয়া কিবাকে খাই ওলাব লাগে আৰু জল্দি জল্দি। এতিয়া তাকে খাবলৈ লৈছোঁ। দেখুন ছাৰ কেনেকুৱা হৈছে? পাপৰটো নহ'ব এতিয়া। কেনেকুৱা হৈছে? মজা হৈছে ন? তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। বগামাটিৰ এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব। এই ফুলক দা কেনেকুৱা লাগিলে পিকনিকটো আজি? মজা লাগিছে। কোনে খানা বনাইছে? মজা হৈছে। আপোনাকে বনাইছে বাৰু। কেনেকুৱা লাগিলে ছাৰ পিকনিকটো? বঢ়িয়া বঢ়িয়া। এই পিকচাৰটো অহা নাই যে সন্ধিয়া হ'ল যে পাণটো মানে ভালে হৈছে ন? ভালে হৈছে। সন্ধিয়া হৈ গ'ল। বগামাটিৰ এই প্লেচটো আমাৰ চাই পেলাই বহুত ভাল লাগিল। ইণ্ডো ভূটান বৰ্ডাৰত এইটো আছে আৰু বাক্সা জিলাত অসমৰ। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় জনাব। তো আমাৰতো আহি বহুত ভালেই লাগিল। তো লগ পাম বেলেগ এটা ভিডিঅ'ত। আজিলৈকে বাই বাই।